নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভাল খবৰ। খবৰটি শুনি আপোনালোকে নিশ্চয় ভাল পাব। তো বেছি বকাবকি বাদ দি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আপোনালোকৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ জীৱনলৈ আহিল এটা ভাল খবৰ। হয় বন্ধুসকল, ঠিকেই শুনিছে, ৰবি শৰ্মাৰ জীৱনলৈ আহিল এটি ভাল খবৰ। কিনো ভাল খবৰ আহিলে ৰবি শৰ্মাৰ জীৱনলৈ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, শ্ৰেষ্ঠ অভিনেতা কিতাপ লাভ কৰিলে অভিনেতা ৰবি শৰ্মাই। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে, 2025 বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিলে অভিনেতা ৰবি শৰ্মাই। 2025 বৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ডত মনোনীত হৈছিল ৰবি শৰ্মাৰ ছবি ৰুদ্ৰ। শ্ৰেষ্ঠ ছবিৰ লগতে শ্ৰেষ্ঠ অভিনেতা কিতাপ লাভ কৰিলে অভিনেতা ৰবি শৰ্মাই। বন্ধুসকল, আপোনালোকে অভিনেতাজনৰ খবৰটো পাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবচোন। লগতে আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেতা ৰবি শৰ্মালৈ অলেখ শুভকামনা আৰু শুভেচ্ছা জনোৱা হ'ল। ধন্যবাদ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে